মানে এষাৰ জোৰকৈ কথা কৈ নাপালে, টানকৈ কথা কৈ নাপালে, মে বি চাগে কোনো ধৰণৰ তেনেকুৱা ভুল চাগে দাদাই বিচাৰি নাপালে। মই যিটো কৰিছিলোঁ দাদাই খুব ধুনীয়াকৈ বুজাই লৈছিলে বা একচেপ্ট কৰিছিলে আৰু মোক আগুৱাই যাবলৈ সদায় সেই ৰাস্তাটো দেখাই দিছিলে। চ' দেট ইজ এ ভেৰি বিগ থিং ফৰ মি। দাদাই যে মোক একো এটা কৈ নাপালে জোৰকৈ। চিনেমাখন চালানে নে চাবা? চাম এতিয়া। চাব পাৰিবা? দাদাৰ বাবে চাব লাগিব, কাৰণ দাদাক মই প্ৰমিছ কৰিছোঁ আৰু দাদাও প্ৰমিছ কৰিছিলে যে মই যিহেতুকে ক'লোঁ যে মই সদায় তোৰ লগত আছোঁ, থাকিম, আগুৱাই যাবি তই। চ' মই চাব লাগিব, দাদাৰ সপোন চাব লাগিব। দাদাৰ সপোন পাম আমি ৰৈ ৰৈ বিনালেত, আৰু দাদাক শেষৰ বাবে আমি চাব লাগিব একেলগে। মৌচুমীক গোটেই অসমৰ ৰাইজে মনত ৰাখিব, গোটেই পৃথিৱীৰ ৰাইজে মনত ৰাখিব, জুবিনদাৰ শেষৰ ছবিখনৰ নায়িকা হিচাপে মনত ৰাখিব, মৌ হিচাপে মনত ৰাখিব। জুবিনদাৰ হাতত ধৰি যে তুমি যিকেইটা শ্বট দিছা, এজন অন্ধ ব্যক্তিক পথ দেখুওৱা এগৰাকী নায়িকা হিচাপে তোমাক সদায় মনত ৰাখিব অসমৰ ৰাইজে।